SSC কনষ্টেবল যদি 2023-24 যিটোৰ কাৰণে সকলোৱে মানে বহুত আগ্ৰহেৰে বাট চাই আছিল আৰু SSCও অলৰেডি এখন এক্সামিনেশ্যন যিখন কেলেণ্ডাৰ আছে তাত অলৰেডি এড কৰি দিছিল যে কনষ্টেবল যদি ভেকেঞ্চি নৱেম্বৰ মাহত আহিব 24 তাৰিখ। কিন্তু আমি কৈছিলোঁ যে ভেকেঞ্চি অতি সোনকালে তাৰ আগতে আহি যাব। এতিয়া ভেকেঞ্চিটো আহিব বুলি কৈছিল, কিন্তু পোষ্ট কিমান থাকিব তাৰ বিষয়ে একো মেনশ্যন নাছিল যে পোষ্ট ইমানমান আহিব পাৰে। আৰু বহুতৰে মনত এইটো কিউৰি আছিল যে এইবাৰ পোষ্ট কিমান আহিব। মাজতে দুইখন নটিচ পাইছিলোঁ য'ত পোষ্ট অতি কম কৈছিল, য'ত 8,000 9,000 মান পোষ্ট থকা বুলি কৈছিল। এতিয়া কথা হ'ল আজি এখন নতুন RTI ৰিপ্লে এটা আহি পৰিছে। RTI কৰিছিল এজন ঋষভ কুমাৰ নামৰ মানুহে, আৰু ৰিপ্লেটো আজি আহিছে 20 ছেপ্টেম্বৰ। আৰু ৰিপ্লেটোত RTIতে সুধিছিল যে এইবাৰ ভেকেঞ্চি কিমান থাকিব, আৰু RTIত মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে কৈছে যে 1 জানুৱাৰী 2023লৈকে CRPFত 29,283, BSFত 19,988, ITBPত 4,142, SSBত 8,273, CISFত 19,475 আৰু আছাম ৰাইফলত 3706টা, মানে 3,706, টোটেল 84,866 ভেকেঞ্চি খালী আছে। আৰু এই ভেকেঞ্চিখিনি আছিল, আৰু ইয়াতে কোৱা হৈছে যে এই ভেকেঞ্চিখিনি কিমান তাৰিখৰ আণ্ডাৰত ভেকেঞ্চিজ ইন CRPF এজন 1 জানুৱাৰী 2023, মানে আজিৰ পৰা 9 মাহ আগত এইখিনি ভেকেঞ্চি আছিল। ডেট মিনছ এই 9 মাহত আৰু ভেকেঞ্চি খালী হ'ল। নিশ্চয় বহুতে ৰিটায়াৰমেণ্ট ল'লে, তেনেকৈ বহুতে চাকৰি এৰি দিলে, তেনেকৈ ভেকেঞ্চি এতিয়া হয়তো 90+ ভেকেঞ্চি খালী আছে এইকেইটা বিভাগত। আৰু ইয়াত লেখা হৈছে যে কনষ্টেবল যদি 2024 আহিব SSC ফালৰ পৰা নৱেম্বৰ ডিচেম্বৰ। এতিয়া কথা হ'ল ইমান ভেকেঞ্চি আহিবনে নাহে। এতিয়া মোৰ হিচাপত ইমানমান ভেকেঞ্চি 84,000 বা 85,000 খালী থাকিলেও ভেকেঞ্চি 30,000-ৰ পৰা 40,000-ৰ ভিতৰত দিব এইবাৰো। আৰু বাকী ভেকেঞ্চিখিনি নেক্সট বাৰলৈ থৈ দিব, একেলগে গোটেই ভেকেঞ্চি দি শেষ কৰি নিদিয়ে কেতিয়াও। আৰু 30,000-ৰ পৰা 40,000 ভেকেঞ্চি কম নহয়, বহুত ভেকেঞ্চি হয়। এইবাৰো যিহেতু প্ৰায় 50,000 আছিল, তো তাৰে সমান বা অকণমান কম এইবাৰ ভেকেঞ্চি দি দিব। আৰু তেতিয়াহ'লে আমাৰ অসমত এইবাৰৰ পৰা 3,000 মান পোষ্ট থকা সম্ভাৱনা থাকিব। তো 3,000 পোষ্টটো বহুত পোষ্ট হয়, সেইকাৰণে ভেকেঞ্চিৰ বাবে আমি প্ৰস্তুতি চলাব পৰা হ'লোঁ, যিসকলে মানে আগ্ৰহী SSC GDৰ বাবে। আৰু অনাগত টাইমত অফিচিয়েল যেতিয়া নটিফিকেশ্যন আহিব ভেকেঞ্চি ৰিলেটেড, আমি নিশ্চয় আলোচনা কৰিম। আজিলৈ আমি এইখিনিতে এৰিম। ধন্যবাদ। জয় আই অসম।